হেৰষ্ট ৱেলকাম দিগম্বৰ বৰা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকতো সকলোৱে নলবাৰীৰ ৰাস চলি আছে, সকলোৱে জানিছে নলবাৰীৰ ৰাস, আৰু মোৰ ভিডিঅ'টো চাই থাকক আজি, সকলোৱে চাই থাকক ভিডিঅ'টো। আৰু সকলোৱে জানে নলবাৰীৰ ৰাস কিমান ডাঙৰ হয়। নলবাৰীৰ ৰাসখন আপোনালোকে দেখাম 2025 দেখাম, আৰু যোৱা বছৰটো 2024 আপোনালোকে ৰাসখন চাইছে, আৰু যোনে যোনে চোৱা নাই চাব, লিংকটো দি দিম মই, দিগম্বৰ বৰা বুলি আছে, লিংকটো দি দিম। আপোনালোকে আজি ভিডিঅ'টো বলক, ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু জুবিনদাৰ বোলে গীটাৰো বনাইছে। জুবিনদা আমাৰ মাজত আছে, সকলোৰে মাজতে আছে, জানে জুবিনদা। বলক ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষক যদি চাই থাকক মজা পাব। জয় জুবিনদা। বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। দোস্ত বৰ্তমান আমি যাই আছোঁ হাৱে যাই আছোঁ। বৰ্তমান আমি এফালে হাৱে যাই আছোঁ। বৰ্তমান একদম যাই আছোঁ নলবাৰীৰ ৰাস চাবলৈ যাই আছোঁ। বৰ্তমান আপোনালোকে শেষক গ'লে চাই থাকক কেনেকুৱা ৰাসখন দেখা, এইবাৰ কেনেকুৱা পৰিস্থিতি ৰাস বনাই, কেনেকুৱাকৈ ৰাসখন হৈছে এইবাৰ চাব যাম। চকৰি মেলা চব চাম আমি আজি, গোটেই চব চাম। আপোনালোকক কণ্টিনিউ চাই থাকক, শেষক গ'লে মজা পাব। একদম গাড়ী মটৰ চলি আছে এইফালে, মজাকৈ যাই আছোঁ দিয়ক। দোস্ত এইফালে আছে হৰি মন্দিৰ, এইটো হৰি মন্দিৰ। কি লাইট দিছে চাওক আপোনালোকে, একদম মজা লাগিছে, একদম চাই থাকক আপোনালোকে কণ্টিনিউকৈ। ৰাসত ৰাস আহিছোঁ বৰ্তমান। এইফালে আছে মানুহ, এইফালে আছে কি মজাকৈ একদম। এইফালে আছে জুবিনদাৰ গীটাৰ আছে, এইফালে এইটো জুবিনদা, চাই লওক আপোনালোকে। দোস্ত নলবাৰীৰ ৰাসত কিন্তু বহুত ভাল লাগিছে, কিন্তু জুবিনদাৰ গীটাৰটো আৰু টুপিটো বনাইছে কাৰণে বহুত মানুহ হৈছে, কিন্তু গীটাৰ আৰু জুবিনদাৰ প্ৰতিমূৰ্তিটোৰ কাৰণে। আৰু জুবিনদা নাথাকিলেও আমাৰ মাজত কিন্তু আছে, সকলোৱে ৰাইজৰ মাজত আছে, আমাৰ মাজত আছে, ৰাইজৰ মাজত আছে। বলক দোস্ত, জয় জুবিনদা। দোস্ত মেলা চাবলৈ যাই আছোঁ, লগতে আৰু ৰাকেশ দা বোলে হোটেল দিছে, হোটেলখন চাব যাই আছোঁ, আৰু হোটেলত কিবা খাব লাগিব দিয়কচোন। আৰু দিয়ক চাই থাকক আপোনালোকক কণ্টিনিউ শেষক গ'লে। এইবিলাক মানুহ খাই আছে, এইবিলাক খাই আছোঁ। এইফালে আছে মানুহ, এইফালে আছে দাক লগ পালোঁ। এইফালে হোটেলত আহিলোঁ, এইফালে আছে ভূগোল দা নাই পইচা লৈ আছে নেকি? কেনে পালা যাই থাকোঁ আৰু দোস্ত এইবাৰ বনাইছে। এইফালে আহিছোঁ, এই টাৱাৰ এটা বনাইছে, টাৱাৰ। এইটো টাৱাৰ জিঅ'ৰ টাৱাৰ নে এয়াৰটেলৰ টাৱাৰ, এটা কমেণ্ট কৰক আপোনালোকে। যাওক, যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে, ছাবস্ক্ৰাইব কৰি দিয়ে। বাই বাই।